মই চক্ৰপাণি পৰাশৰ আৰু দেওবাৰৰ এয়া অনুষ্ঠান মোৰ এখন টেক। আজিৰ অনুষ্ঠানৰ অতিথি সকলোৰে চিনাকি, তথাপিও আমাৰ অচিনাকি যেন লাগে, কাৰণ তেওঁলোক মৰাণত থাকে। মৰাণৰ তেওঁলোক হৈছে মুকুতা আৰু তেওঁলোক আজি গুৱাহাটীলৈ আহিছে। প্ৰত্যেকগৰাকীৰ নাম আপোনালোকে জানে, তেওঁলোকক মই চিনাকি কৰি দিম এফালৰ পৰা। মোৰ সৈতে আছে ৰিদীপ, সকলোৰে চিনাকি। স্বাগতম ৰিদীপ, আপোনাক স্বাগতম জনাইছো। মাধৱ ৰঞ্জন, স্বাগতম। নামেই যায় পৰিচয়। ৰমেন দানৱ, স্বাগতম জনাইছো। গৌৰী শংকৰ, স্বাগতম জনাইছো। আৰু এগৰাকী ব্যক্তি আছে, সেয়া হৈছে মৃদুল গগৈ, স্বাগতম। আৰু আজিৰ অতিথি এই 5গৰাকী মোৰ বিশেষ অতিথি, তাৰ ভিতৰত 4গৰাকী কণ্ঠশিল্পী আৰু এগৰাকী হৈছে পৰিচালক। তেওঁলোকক পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই আৰু, নাম যিহেতু তেওঁলোকৰ পৰিচয়, নামেই যাৰ পৰিচয়। আমি ৰমেন দানৱ আপোনাৰ কাষলৈ। আৰু শকুন্তলা, মই এই বুলি কোৱা নাই যে শকুন্তলা আপোনাৰ সৃষ্টি, শকুন্তলা আপুনি লিখিছে, নীলে গাইছে। মই যিটো ৰিদীপক সুধিলো, ইমান জনপ্ৰিয় হোৱাৰ পিছত কৰবাত কেতিয়াবা দুখকণ লাগেনে? কেলে দি দিছিলো মই নীলক এই গানটো? আচলতে এই গীত সৃষ্টি আৰু এইটো নাম ল'ব লাগিব, আপোনাৰ কথাও কৈছে দেই, স্বীকাৰ কৰিব লাগিব। আৰু গীতটো একেলগে বহি লিখা নহয়, হোৱাটছআপৰ যোগেদি লিখা। সুৰটো আচলতে নীলে মোক পঠাই দিছিলে। সি মোক খুব মৰমৰ ভাই, মই ডাঙৰ তাতকৈ। ককাই এই গীতটো আপুনি লিখিব পাৰিব নেকি? মই লিখিলো, সি ভাল লগাখন থৈ দিলে। আৰু তাৰ পাছত আচলতে আমি গোটেই গীত এটা লিখোতে আমি গোটেইখিনি লৰাই কি কওঁ, আমি আটাইকেইজনে সংগবদ্ধ হৈ লিখো, আলোচনা কৰো। মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ। এটা বিৰতি লৈ গৈছে, এটা চমু বিৰতি লৈছো। বিৰতিৰ পিছত মৰাণৰ এই কেইগৰাকী মুকুতা আমাৰ মাজত থাকিব। এটা চমু বিৰতিৰ সময়। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। আপোনালোকে চাই আছে মোৰ সৈতে এখন টেক, আৰু মোৰ সৈতে আছে এইসকল জনপ্ৰিয় গানৰ স্ৰষ্টা, প্ৰচাৰ বিমুখ আৰু মৰাণৰ মুকুতা। মই পৰিচয় সেই বুলি কৰাই দিছো। আটাইকেইগৰাকী আছে মোৰ সৈতে। বিৰতিৰ পিছত পুনৰ উভতিছো। ৰমেন, আপোনাৰ ওচৰলৈ আহিছো। আৰু আপুনি কৈছিল যে বগীটিং অকমান শুনি লওঁ সেইটো। মই বগীটিংটো গাবলৈ চেষ্টা কৰিছো। বগীটিং বান্ধিলো, পুখুৰী সিঁচিলো, জেঠ পহিলা লহিশালী ধানৰ কঠি আহিছিলো। চকুদা, গীতটো গোৱাৰ আগতে মই এটা কথা ক'বই লাগিব। গীতটো মোৰ সৈতে লিখিছে মোৰ মৰমৰ বন্ধু ৰিদীপ। আৰু এই গীতটোত গীটাৰ বজাইছে আমাৰ মৰমৰ ভাইটি কৌস্তভ, ইয়াতে আছে। আৰু গীতটো সংগীত পৰিচালনা কৰিছে মৰাণৰে এজন যুৱক, মোৰ মৰমৰ ভাইটি, আমাৰ সকলোৰে ভাইটি, গুৱাহাটীতে থাকে, তৰুণ তন্ময়। গতিকে গাব গৈছো। বিয়া পাতিম বুলি ছোৱালী চাইছিলো, সেইজনী আকৌ এটা ল'ৰাৰ মাক আগে নাজানিলো। একেলগে যাম। বগীটিং বান্ধিলো, পুখুৰী সিঁচিলো, জেঠ পহিলাত লাহিশালী ধানৰ কঠি আহিছিলো। বিয়া পাতিম বুলি ছোৱালী চাইছিলো, সেইজনী আকৌ এটা ল'ৰাৰ মাক আগে নাজানিলো। কিনোদিন পৰিলে কিনোদিন আহিল জানো আজিকালি, ছোৱালী নহয় বোৱাৰী নেই চিনিব নোৱাৰি, চিনিব নোৱাৰি। টুকুৰি চুবৰ হ'ল, বয়স ভটিয়াই দিনকৈ টুকুৰি চুবৰ হ'ল, টুকুৰি চুবৰ হ'ল। খাইছিলো, গৈছিলো, উঠিছিলো, বহিছিলো। আজিকালি যথেষ্ট এইকেইটা শব্দক লৈ আপোনালোকে গীত সাজু কৰিছে। এই শব্দবিলাক ক'ৰ পৰা আহিছে? আচলতে আমাৰ উজনি অসমৰ কেইখনমান জিলাত আমাৰ গাঁৱৰ যিসকল চহালোক, তেওঁলোকে সাধাৰণ কথা বতৰাবিলাক জাং, খাং, লং এনেকে কয়। আৰু আমি সেই পৰিৱেশটোত প্ৰায় ডাঙৰ হৈছো, সৰুৰ পৰা শুনিছো। কেতিয়াবা তেতিয়া ভাবিছিলো এই কথাবিলাক লৈ গীত লিখিব পাৰি নেকি? ইয়াততো কোনো বিকৃত কিবা ৰূপ থাকিব পাৰে বুলি নাভাবো, যিহেতু আমাৰ মানুহবিলাকে সাধাৰণ গ্ৰাম্য জীৱনৰ লোকসকলে কৈ থাকে, কথিত ভাষা আচলতে। গতিকে এনেকে লিখি যেতিয়া গীতবিলাক
পাণিপুত্ৰ কৰা হ'ল ৰাইজে দেখোন ভাল পালে নিশ্চয় আৰু ভাল আঁকোৱালি ল'লে। আঁকোৱালি ল'লে জনপ্ৰিয় হ'ল জনপ্ৰিয় হ'ল আপোনাৰ নিজৰ গীতকেইটা শুনালে নিজৰ গীত আপুনি গোৱা গীত আৰু নীলে গোৱা গীতকেইটাও আপুনি শুনাইছে এতিয়া কোনটো শুনাবলৈ মন গৈছে মই এটা গীত গাইছিলো যোৱাবাৰ নাজৰি এলবামত আচলতে এইটো নীলৰ এলবাম আছিল বিমান বৰুৱা দায়ে পৰিচালনা কৰিছিল মই তাতে বিহুটি গাইছিলো বিহুটিকে গাই নেকি অলপ চমুকে গাম সময়ৰ অভাৱৰ কাৰণে ঠিক আছে ঐ মোৰ বুকুখন ধুবাংবা কোনদিনানো তোকে পাম কোনদিনানো তোকে পাম কোনদিনানো হ'ব শুৱনি মোৰ কোঠালিৰ বুকুখন ধুবাংবা কোনদিনানো তোকে পাম ঐ কোনদিনানো তোকে পাম কোনদিনানো হ'ব শুৱনি মোৰ কোঠালিৰ শুৱাচান দিছো গৰৰে টিংখান তোকে দিন পলোৱান তোকে দিন পলোৱান তোৰ বাপেৰে তোৰ ককাইৰে ইডাল কৰি বনচান তোৰ বাপেৰে তোৰ ককাইৰে ইডাল কৰি তলাটো শুনিম নেকি আপোনাৰ কণ্ঠটা শুনা আপুনি নীলৰ এখন গাব নোৱাৰিম মই তথাপিতো গাবলৈ চেষ্টা কৰিম আৰু আমাৰ ভাল লাগে যিজনে লিখিছে সেইজনৰ কণ্ঠত যদি শুনি পাওঁ ভাল লাগিব আমাৰ গাবলৈ চেষ্টা কৰিছো মই হোৱা কোঠালিত কুন্তলা তোমাৰ ছবি ৰাখিছো মই হোৱা কোঠালিত তোমাৰ ছবি ৰাখিছো মোবাইলৰ পেপাৰত তোমাৰ ফটো ৰাখিছো আয়ে ফুলে বনিয়া আয়ে ফুলে পগলা মনে বুজিবা মনৰ কথা তোমাকে সপোনৰ দীঘলীয়া কবিতা লিখিছো দীঘলীয়া ৰচনা লিখিছো দীঘলীয়া ৰচনা লিখিছো দীঘলীয়া ৰচনা লিখিছো বহুত গীত লিখিছে নিশ্চয় আপোনাৰ মই এটা গীত গাইছিলো নিজে লিখিছিলো তেতিয়া আলপনা বুলি এটা এলবাম কিন্তু একেই কথা মই গাইছো বুলি বহুতে নাজানে তেতিয়া তেনেকুৱা কোনো ব্যৱস্থা নাছিল এই গীতটো গাই দিওঁ নেকি অলপ ভাল লাগিব আকৌ সুধিব লাগে অভিমানে মৰম গভীৰ কৰে অভিমানে মৰম নিবিড় কৰে অভিমানে পিছে মৰমৰে এনাজৰি কুচিগে ভয় লাগে সেইবাবে জানা অভিমান সাৱতি যদি পাহৰি যোৱা অভিমানে মৰম গভীৰ কৰে অভিমানে মৰম নিবিড় কৰে অভিমানে পিছে মৰমৰে এনাজৰি কুচিগে ভয় লাগে সেইবাবে জানা অভিমান সাৱতি যদি পাহৰি যোৱা অভিমান সাৱতি যদি পাহৰি যোৱা সৰু সৰু কথাতে যায় মৰমত ঘূনে ধৰে চিনাকি চিনাকি তুতি মন যে অচিনাকি হৈ পৰে ছিগিলে বাৰ মৰমৰ জৰি ভাগে দুখৰে ভয় লাগে সেইবাবে জানা অভিমান সাৱতি যদি
এয়া আচল ৰমেন কিন্তু হয় হয় এই গানটোৰ দৰে মই প্ৰথম লগ পাইছিলো বিৰাট ধুনীয়া ৰমেন চাগে কওক এই গানটোৰ দৰে প্ৰথম মই মানে ৰমেনক নামটো চিনি পাইছিলো কাৰ গান ল'ৰা এটাই আহি মোক গাইছিলেহি মোৰ কাণত আহি মই ভাবিছো এইটো কোনোবা অনাতাঁৰ শিল্পী হ'ব কোনোবা এজন অনাতাঁৰ শিল্পী হ'ব এনেকে বুলি মই ভাবিলো ৰেডিঅ'ত অলৰেডি বাণীবদ্ধ হৈছে তেতিয়া ক'লে নাই ৰমেন দাৰ গান এইটো বোলো হয়নে এই গানটো দিবিচোন বোলে নাই নহয় তেওঁ কলেজত আহি গাইছিলে